Hello guys, welcome to my new video. আজি আপোনালোকক এটা জেগাত লৈ যাম আৰু ফ্লেক্স কেনেকৈ বনায় বা এই ৰাস্তাবোৰত যে দেখে সেই বেনাৰবোৰ কেনেকৈ বনায় সেইবোৰ অলপ আভাস দিম, মানে অলপ দেখাম, গোটেইখন দেখাব নোৱাৰোঁ। তো চাই যাওক ভিডিঅ'টো, তাত লগ পাই আছোঁ, ঠিক আছে। এইকেইটা ইংকৰ পাইপ ন এইকেইডাল? ইয়াত প্লাষ্টিকৰ ক্লিপকেইটা লগাই আছে, ক্লিপ নে কি বুলি কয় জানো, এইকেইটা ৰছী বান্ধিব পাৰে যে সেইকেইটা লগাই আছে, মানে এনেকৈ লগাই। বনোৱা হৈ গ'ল, এতিয়া যাওঁগৈ। ৰাস্তাটো দেখাম নেকি বাৰু? ৰাস্তাটো দেখাইছোঁ বলক। ৰাস্তাত কিবা এটা মন কৰিছে নে? ইয়াত কি দেখাব বিচাৰিছোঁ আপুনি? चाहिए? हाँ, ये बिना इसके जैसा। हाँ वही तो नहीं देख रहा था ना, इसलिए। ये वाली ओके बोली यही बोल। तो किसो मार्क्स को एতিয়াও পায়। যাওঁ এতিয়া দোকানত যাওঁ, বাই বাই। ভিডিঅ' চালে? চ' আজি এইটোৱে আছিলে আজিৰ ভিডিঅ'। যদি এই ভিডিঅ'টো ভাল পালে লাইক কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কমেণ্টছ কৰিব। বেয়া পালে ডিছলাইক কৰিব। আৰু কি ক'ম, গোটেই বেনাৰখন মানে ফ্লেক্সখন দেখাব নোৱাৰোঁ, কাৰণ এখন অলপ মানে চৰকাৰী হয়। চ' সেইটো কাৰণে গোটেইখন দেখাব নোৱাৰোঁ। যদি বেলেগ এদিন পাওঁ, সুবিধা হয়, তেনেহ'লে দেখাম কেনেকৈ বনায়। চ' আজিলৈ ইমানেই। জয় হিন্দ, জয় অসম।